Welcome back to my YouTube channel Papu Piam guys মোৰ ভিডিও যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে স্বাগতম জনাইছো যদি আগৰ পৰা চাই তেনেহলে ধন্যবাদ থাম্বনেল লিখি গম পাই আছে গৈ আছো চন্দ্ৰপুৰত থকা খামব্ৰেঙা বিলখনলৈকে বুলি বহুদিনৰ পৰা ৰিলছতো দেখি আইছো আৰু লগতে পিকনিক প্লেস আগৰ পৰা ইউটিউবৰ ভিডিওছতো দেখি আইছো তো আজি ভাবিলো তাতে যাও বুলি আৰু মোৰ লগত মোৰ বা আছে এবাৰ ইফালে সাইডে বাৰো মই গৈ আছো এনে তো মাৰ লগতো বহুত ঠাই যোৱা যায় আজি বাৰ লগত আইছো তো কেনেকৈ কি কৰিম গোটেইখিনি শেয়াৰ কৰিম বলক আজি ব্লগটো ষ্টাৰ্ট কৰো তো গাইস আৰু 1 কিলোমিটাৰ নে 1.5 কিলোমিটাৰ মান আছে তালৈকে বুলি প্ৰথমবাৰৰ বাবে গৈ আছো গুগল মেপত চাই তো চাওকচোন ইয়াৰে চন্দ্ৰপুৰৰ এই ঠাইবোৰৰ ৰাস্তাবোৰ কি ধুনীয়া হয় বহুত ধুনীয়া লাগে ইয়াৰ ৰাস্তাবোৰ এই ঠাইখিনিক অৰণ্যনগৰ বুলি কোৱা হয় আহি ফাইনালি পাই গলো খামব্ৰেঙা বিল ঠাকুৰগুছি চন্দ্ৰপুৰৰ তো এই পাৰ্কিং এৰিয়াটো চাওক তো গাইস ফাইনালি আহি পালো খামব্ৰেঙা বিল চন্দ্ৰপুৰত থকা চন্দ্ৰপুৰৰ ঠাকুৰগুছি নামৰ ঠাইখনত আছে আপোনালোকে জানে ঠাকুৰগুছি ঠাইখনৰ মানে ফেমাস হয় ঠাইখিনি তো আমি সেই খামব্ৰেঙা বিলখনৰ পাৰতে আছো ইয়াতে চাওক পাৰ্কিং পিকনিকৰ ষ্টুডেণ্ট স্কুলৰ গাড়ীও আহিছে এনেকৈ আমি ব্ৰিজেদি যাব লাগিব এই ব্ৰিজ বনাইছে মানুহ যাব পৰা কাৰণ বিল ন এইখিনি মানতে পিকনিক প্লেস গোটেইখিনি কভাৰ কৰিম প্ৰথমতে স্কুটিখন পাৰ্কিং কৰি ললো এইখিনিতে স্কুটি পাৰ্কিঙত 20 টকা ল'ব তো এতিয়া এনজয় কৰোঁ স্কুটিখন ধুনীয়া ঠাইত পাৰ্কিং কৰি থলো ইয়াতে পাৰ্কিঙৰ ফিজো ল'ব 20 টকা ল'ব স্কুটি আৰু বাইকৰ বাকী এনেকৈ ৰেট থাকে তো এইখন পাৰ্কিং এৰিয়া লগতে আমি এনেকৈ ঘূৰি এই গেটটোৰে এনেকৈ সোমাব লাগিব আৰু এখন দলং আছে কৈছোৱে মানে বাহিৰে বনোৱা হাকু আৰু সেইখিনি মানত তাতেও যাম লগতে আৰু চাওক সিফালে পিকনিক প্লেস আছে তাতেও খাব পাৰি সঁচাই বহুত ভাল লাগিছে প্ৰথমবাৰৰ বাবে আহি তো পাৰ্কিং এৰিয়াৰ ওচৰতে এখন দোকান আছে দোকানখনৰ পৰা অলপমান গ'লে লেফ্ট সাইডে গেটটো ডিপ তো এই গেটটোৰে সোমাই গ'লোঁ সোমাই আহিয়ে বাহৰ হাকুখন ষ্টাৰ্ট হ'ল মিনিমাম 1 কিলোমিটাৰ মানৰ বেছি যাব লাগিব আই থিংক তো চাওক পৰিৱেশটো কি প্ৰায় 1 কিলোমিটাৰো বেছি আপোনালোকে হিলো মানে বাহৰ হাকুখনৰে খোজকাঢ়ি যাব লাগিব বিল বুলি ক'লে পৰিভ্ৰমী চৰাই অৰ্থাৎ ৱাইল্ড বাৰ্ড আহিবই তো চাওক কেইটামান দেখা পালোঁ ধুনীয়াকৈ দেখুৱাই দিলোঁ ৱাইল্ডটো হ'ব পাৰে লোকেলো হ'ব পাৰে মই সিমান জ্ঞাত নহয় তো কিছু দূৰ খোজ কঢ়াৰ পিছত ফাইনেলি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন আজিৰ চাওক ষ্টাৰ্টিংটোৱে কি ধুনীয়া ফ্ৰেছ নেচাৰেল ভিউ আৰু লগতে ইয়াত ৰাজহাঁহ দেখা পালোঁ বহু বছৰ মূৰত ৰাজহাঁহবোৰ ৱাইল্ডটো হ'ব পাৰে নাজানো দেই তো ইয়াতে পানীও ধুনীয়াকৈ ভৰিয়াত ধুব পৰাকৈ কুঁৱা এটা আছে আৰু ইয়াতে নাওত উঠিব পাৰে উঠোৱাব আপোনালোকক পে'মেণ্ট কৰিব লাগিব আৰু ভিতৰলৈকে গৈ আছোঁ ইয়াতে জুলনা আছে সৰু ল'ৰা ছোৱালীৰ বাবে ডাঙৰেও উঠিব পাৰিব একো নাই আই থিংক তো ভিউটো চাওক আৰু আমি কিছু দূৰ অহাৰ পাছত আৰু এখন বাহৰ হাকু দেখিলোঁ উঠিলোঁ তাৰপিছত আমি নাযাওঁ আৰু তাৰ পৰা আমি যোনখিনি ঠাইত আছোঁ সেইখিনি দ্ৰুপ বুলি কয় আৰু লগতে খামব্ৰেঙা বিলখন অলপমান আগত আছে এই পিকনিক যে আছে আমি যাবলৈ চেষ্টা কৰিম আৰু এইটো লাষ্ট এৰিয়া আৰু নাযাব একে হৈ ঠাই আৰু এইটো ৰেল লাইন আছে তো আমি ৰিটাৰ্ণ যাম এতিয়া এই ঘৰটোৰ একদম ওপৰত যাম
গাইজ সঁচাই ৰিলত দেখি থকা লগতে ভিডিঅ'ত দেখি থকা মানে ভাৰ্চুৱেলি কিমান ধুনীয়া পাওঁ ঠাইখিনি। কিছুমান ঠাই কি হয় ভিডিঅ'ত বেষ্ট লাগে কিন্তু ৰিয়েলত ইমান ধুনীয়া নহয়। ইয়াতে মানে ভিডিঅ'ত যিমান ধুনীয়া লাগে তাতকৈ শতগুণে ধুনীয়া লাগে এই ঠাইখিনি। আপোনালোকে যদি পিকনিক আহিম বুলি ভাবি আছে তেনেহ'লে আহক চন্দ্ৰপুৰৰ ঠাকুৰকুছিত থকা খামৰেঙা বিললৈকে। আমি পাৰ্কিং তাতে কৰিছোঁ, এনেকৈ আহিছিলোঁ। তো ইয়াতে এনেকুৱা এটা ঘৰ আছে যাৰ পৰা আমি ওপৰৰ ভিউ চাব পাৰোঁ। মই আহি গ'লোঁ। ইয়াতে মানুহ থাকে চাগে ইয়াতে কাম কৰা ৰাতি, আৰু লগতে ইয়াত হাঁহ দেখুৱাইছোঁ। আৰু চাওকচোন ঠাইখিনি কি ধুনীয়া, ওপৰৰ পৰা কি মজা লাগিছে চাওক। সঁচাই জীৱনটো ধুনীয়া আৰু নিজকে মানে ধুনীয়া কৰিলে আৰু ধুনীয়া হ'ব। লাহে লাহে নাৱত উঠা মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। সঁচাই দৃশ্যটো বহুত ভাল লাগিছে। এবাৰ ধুনীয়াকৈ চাৰিওফালটো দেখুৱাই দিছোঁ চাওক। ইয়াতে পাৰ্কিং এৰিয়া, তাৰপিছত ইয়াতে বনভোজ খাই আছে, ইয়াতো বনভোজ খাই আছে, লগতে পাহাৰখন। সেই ঠাইখিনি এৰিয়াটো বেছি ডাঙৰ যেন লাগিছে, আমি নাযাওঁ বাৰু। আৰু লগতে চাওক ইফালেও খাই আছে বনভোজ। এতিয়া ধুনীয়াকৈ যাওঁ। তো আহি পালোঁ পাৰ্কিং এৰিয়া। আৰু ইয়াতে চাওক বাছৰ লৈ 100 টকা, কাৰৰ লৈ 50 ৰুপিজ, আৰু স্কুটি বাইকৰ 20 টকা। তো গাইজ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, মানে কালিৰ পৰা ভাবি আছিলোঁ খামৰেঙা বিল চন্দ্ৰপুৰ ঠাকুৰকুছিত থকা। তো আপোনালোকক দেখুৱালোঁ, কেনে পাইছে জনাব। আৰু আপোনালোকক মই ৰিকমেণ্ড কৰিম যে কি পিকনিক প্লেচৰ কাৰণে বেষ্ট হয়। আৰু লগতে এনেও আহিব পাৰে, আমি যেনেকৈ এনেই ফুৰিব আহিছোঁ বা আৰু মই আহিলোঁ। বহুত ভাল ধুনীয়া ঠাই হয়। আৰু লগতে অসমীয়া ইণ্ডাষ্ট্ৰীৰ বহুত গান, ভিডিঅ', চিনেমা ইয়াতে মানে শ্বুটিং কৰে এই ঠাইখিনিত। তো সঁচাই বহুত ভাল লাগিল আহি। তো আপোনালোকে আহিব, আৰু মোৰ ভিডিঅ' চাই যদি আহে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব কেনে পালে। তো গাইজ এইটো আছিলে আজি মোৰ সৰু ব্লগ, মানে বেছি দীঘল নকৰিলোঁ। তো ভিডিঅ'টো চাই কেনে পাইছে জনাব। তো গাইজ যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম চন্দ্ৰপুৰ ঠাকুৰকুছি। বাই বাই বুলি কওঁ। বাই বাই।